Hello guys, welcome back to my YouTube channel Bowl of Happiness. আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ইজি সয়াবিনৰ ৰেচিপি। আমি সকলোৱে জানো সয়াবিন এটা গুড সোৰ্স অফ প্ৰটিন হয়। কিমানো আৰু মাছ মাংস খাব, কেতিয়াবা সয়াবিনো খাব লাগে নহয়নে? তাৰ বাবে ল'লোঁ মই 1 কাপ সয়াবিন, মিডিয়াম সাইজৰ মই ল'লোঁ। আদা, নহৰু, পিঁয়াজ আৰু দুটামান ৰঙা জলকীয়া মই পিচি ল'লোঁ। আৰু এয়া মছলাৰ কম্বিনেশ্যন এটা মই লৈছোঁ। তাতে ৰাখিছোঁ অলপমান হালধি, গৰম মছলা, জিৰা, ধনিয়া আৰু অকণমান ৰেড চিলি পাউডাৰ। এতিয়া মই এটা পাত্ৰত অলপমান নিমখ দি পানী বইল কৰি ল'লোঁ আৰু তাতে মই সয়াবিনখিনি দি দিলোঁ বইল হ'বলৈ। খুব বেছি 3-4 মিনিট বইল হ'বলৈ দিম, তাতকৈ বেছি নিদিওঁ, যাতে সয়াবিনটো ছফ্ট হৈ যায়। আৰু যিটো মছলা মই ৰেডি কৰি ৰাখিছিলোঁ সেইটো পানীৰে মই এনেকৈ মিক্স কৰি দিম। এনেকৈ পানীৰে মিক্স কৰি পেলাই আপুনি থ'লে মছলাটো ফুলিও যায় আৰু পিছত যেতিয়া আপোনালোকে গ্ৰেভিত দিয়ে তেতিয়া মছলাটো তলত ধৰি নাযায়, জ্বলি নাযায়, কিয়নো তাতে মইশ্চাৰ থাকে, পানী থাকে। শুকান পাউডাৰটো আপোনাৰ জ্বলি যায়, তেতিয়া আপোনাৰ গোন্ধটো নোহোৱা হৈ যায়। এয়া চাওক সয়াবিন হ'লেই। এতিয়া মই এইখিনি ষ্টেইন কৰি ল'ম। এয়া ষ্টেইনাৰ এটা মই বেচিনত পাতি থৈছিলোঁ, তাতে মই ঢালি দিলোঁ আৰু এতিয়া মই টেপটো খুলি দিলোঁ আৰু ফ্ৰেছ ৱাটাৰ দি মই সয়াবিনখিনি ৱাশ্ব কৰি ল'ম। সয়াবিনখিনি আপোনালোকে ভালকৈ ৱাশ্ব কৰিব। যিমান ভালকৈ সয়াবিন ৱাশ্ব কৰিব সিমানে সয়াবিনৰ আপোনাৰ গোন্ধটো নাথাকে। ভালকৈ ধুই ল'ব, 3-4 বাৰমান ধুই ল'ব। মই বহুত সময় ধুই লৈছোঁ। এয়া চাওক, হাতেদি এনেকৈ মোহাৰি ধুই ল'ব, যাতে সয়াবিনৰ গোটেই কেঁচা স্মেলটো আৰু যিটো এটা কিবা এটা স্মেল থাকে ন অলপমান, সেইটো যাতে গুচি যায়। এতিয়া মই এইখিনি এনেকৈ ৰাখি দিম। ৰখা হোৱাৰ পাছত মই সয়াবিনখিনি অকণমান এতিয়া ঠাণ্ডা হৈ গ'ল যিহেতু, মই পানীখিনি স্কুইজ কৰি ল'ম, চেপি পেলাই পানীখিনি উলিয়াই দিম। পানীখিনি এনেকৈ আপোনালোকে এটা এটাকৈও কৰিব পাৰে আৰু বহুতখিনি একেলগে লৈও কৰিব পাৰে। আৰু ইমান বেছি পানী চেপি পেলাই উলিয়াই নিদিব যাতে ড্ৰাই হৈ যায়, আৰু ইমানো পানী নাৰাখিব যাতে আপোনাৰ যেতিয়া আপোনালোকে ভাজিব তেতিয়া পানীখিনি শুকাওঁতে বহুত সময় লাগে। তেনেকুৱাকৈ ৰাখিব। এয়া চাওক মছলাটো পানীত ভিজাই থোৱাত কিমানকৈ ফুলি গৈছে, ফুলি পেলাই ডাঠ হৈ গৈছে, আৰু যিটো কালাৰ হয় কালাৰটো আপোনালোকৰ বাঢ়ি গৈছে। এয়া চাওক, ইমান অকণমান জলকীয়া গুড়ি ইউজ কৰিছিলোঁ, বাট ইমান কালাৰ হৈছে দেখিছেনে? এতিয়া মই স্কুইজ কৰি লোৱা সয়াবিনখিনি কেৰাহী এটাত 1 চামুচমান তেল দি পেলাই মই এইখিনি ভাজি ল'ম। এনেকুৱা কোনো ৰুলছ নাথাকে যে বহুত তেলত বহুত মছলাত আপোনালোকে ৰান্ধিলেহে গ্ৰেভিৰ যিটো কালাৰ হয় সেইটো কালাৰটো বহুত ধুনীয়া হয়, বা ডিপ ফ্ৰাই কৰিলেহে সয়াবিনৰ টেষ্ট ভাল হয়, তেনেকুৱা কোনো ৰিজন নাই। আপোনালোকে কেৰাহীখনত একদম শ্ল' ফ্লেমত আৰামছে এনেকৈ ভাজি থাকিব। ড্ৰাইয়ে হৈ গৈছে কাৰণ সয়াবিনে তেলটো শুহি লয়, আৰু এনেকৈ অকণমান ব্ৰাউন স্পট পৰিলে উঠাই থ'ব। সেই একেখন কেৰাহীতে মই আকৌ তেল দিম, তেলখিনি গৰম হ'ব দিম। যিহেতু আমি খাটি সৰিয়হৰ তেল ইউজ কৰোঁ, তো সেইকাৰণে মই পূৰা স্মকিং হটৰলৈকে তেলটো ৰাখোঁ, নহ'লে তেলৰ কেঁচা গোন্ধটো থাকি যায়। এয়া চাওক, তেলত মই এটা তেজপাত দিলোঁ আৰু যিটো মছলা মই পিচি ৰাখিছিলোঁ সেইখিনিও মই দি দিলোঁ। ইয়াতে আপোনালোকে বিলাহীও দিব পাৰে, বিলাহী দিলে অকণমান টেঙা হয়, যোনসকলে তেনেকৈ খাই ভাল পায় তেনেকৈও দিব পাৰে। ইয়াতে কোনো তাৰমানে এনেকুৱা ৰুলছ, হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই যে এইখিনি মছলাই দিব লাগিব। আপোনালোকে যি মছলা খাই ভাল পায় চব মছলা এড কৰিব পাৰে, আৰু যিমান খাই ভাল পায় সিমান এড কৰিব পাৰে। মই একেবাৰে বেছিক হিচাপত বনাইছোঁ, একদম কম মছলা ইউজ কৰিলেও আপোনাৰ খাবলৈ খুবেই ধুনীয়া হয়, গম নাপায় যে ইমান কম মছলা ইউজ কৰিছে। এয়া চাওক, মই মছলাখিনি ভাজি ল'লোঁ। এতিয়া মছলাখিনি ভাজ খালেই, মই যিহেতু কম তেলত ভাজিছিলোঁ সেইকাৰণে তেল ইমান বিৰিঙি উঠা নাই। এতিয়া মই যিখিনি মছলাৰ পেষ্ট আছিলে, সেই শুকান মছলাৰ পেষ্ট আছিলে সেইখিনিও মই দি দিলোঁ। এইখিনি দি পেলাই মই অলপমান সময় ভাজিম। এনেকৈ ভাজি থাকিম, অকণ ড্ৰাই হোৱালৈকে ভাজি থাকিম যাতে পানীটো শুকাই যায় আৰু
যিখিনি শুকান মছলা দিছিলোঁ সেইখিনি পিঁয়াজ আদা নহৰুৰ লগত মিলি এটা ধুনীয়া সুগন্ধ দিয়ে। তেতিয়ালৈকে মই ভাজি থাকিম এনেকৈ লৰাই আপোনালোকে নিজে ভাজি থাকিলে আন্দাজটো পাব। কেইমিনিট ভাজিব লাগে সেইটো গেছৰ ফ্লেমৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া মই গ্ৰেভিটো ঠিক কৰিবৰ কাৰণে অকণমান আটাৰ গুড়ি দিলোঁ। এইখিনি আপোনালোকে এনেকৈ ভাজি ল'ব মছলাৰ লগত, যাতে আটাৰ গুড়িটোত মছলাখিনি সোমাই যায়। এনেকৈ দিলে আপোনাৰ গমেই নাপায় যে আটা বা পিঠাগুড়ি ইউজ কৰিছে। মই পিঠাগুড়ি ইউজ কৰিছিলোঁ। আপোনালোকে আটা ময়দা যি পাৰে দিব পাৰে। কৰ্ণফ্ল'ৰে যে দিব লাগিব তাৰ কোনো অৰ্থ নাথাকে। এয়া এতিয়া মই পানী অলপমান দিলোঁ আৰু গ্ৰেভিটো দেখিছেনে লগে লগে কিমান ঠিক হৈ গ'ল। আৰু এতিয়াই মই ভাজি থোৱা চয়াবিনখিনি এড কৰি দিম। এয়া মই ভাজি থোৱা চয়াবিনখিনি এড কৰি দিলোঁ। এড কৰাৰ পিছত গোটেইখিনি মই মিক্স কৰি দিম। মিক্স কৰি পেলাই মই এনেকৈ অলপমান সময় লৰাই থাকিম। লৰাই হোৱাৰ পাছত মই চাওক গ্ৰেভিটো কিমান ধুনীয়া হৈছে। মই অকণমান শুকাই যোৱালৈকে মই একেলগে ভাজিম যাতে চয়াবিনৰ ভিতৰত মছলাখিনি সোমাই যায়। আৰু এতিয়া মই অকণমান পানী দিয়ে মই ঢাকোনখন দি দিম, কাৰণ মই উতলা পানীয়ে ইউজ কৰিছোঁ। ধুনীয়াকৈ মিলাই ল'ব গোটেইখিনি চাৰিও ছাইডৰ পৰা। আৰু এতিয়া ঢাকোনখন লগাই দিব। মই ঢাকোনখন লগাই দিলোঁ। এতিয়া ঢাকোনখন লগোৱাৰ 5 মিনিটমানৰ পাছত মই ঢাকোনখন উঠাই দিলোঁ। এতিয়া দেখিছেনে গ্ৰেভিটো কি ধুনীয়া টেষ্টি হৈছে। দেখিব কিমান ধুনীয়া হৈছে। আপোনালোকে যদি এইটো জোখত খাই ভাল পায় তেন্তে ইমানখিনি জোখতে ৰাখিব। যদি ইয়াতকৈ আপোনালোকে পানী কৰিব বিচাৰে, অকণমান গ্ৰেভিটো পাতল কৰিব বিচাৰে তো কৰিব পাৰে। মই ৰুটিৰ লগত খাবলৈ বনাইছিলোঁ তো মই গ্ৰেভিটো পাতল কৰিয়ে ৰাখিছোঁ। আপোনালোকে যদি ভাতৰ লগত খাই গ্ৰেভিটো অকণমান পাতল কৰিব পাৰে, কাৰণ যিমানে ডাঠ হৈ আহিব ঠাণ্ডা হৈ যাব সিমানে গ্ৰেভিটো ডাঠ হৈ আহিব। এতিয়া মই ইয়াত ধনিয়াৰে গাৰ্নিছ কৰিম। আপোনালোকে ধুনীয়াকৈ অনায়াসেই বনাই খাব পাৰে। আপোনালোকে এই গ্ৰেভিটো যেতিয়া অকণমান ঠাণ্ডা হ'ব তেতিয়া এখন পাৰাঠা বা ৰুটিৰ ভিতৰত এই ষ্টফটো সুমুৱাই লৈ পেলাই চচ মেয়নিজৰ সৈতেও এজ এ ৰেপ খাব পাৰে আৰু টিফিনতো দিব পাৰে। এনেকুৱা নহয় যে ইয়াত গৈ খাব পাৰি। থেংকছ ফৰ ৱাচিং। মোৰ চেনেলটো চাই থকাৰ বাবে অশেষ ধন্যবাদ।